মোহনে 50 টাকা দিছে এইটোৱে খুজো আমি আমাৰ চেনেলৰ পৰিঘৰ ডাঙৰ কৰা সকলোৱে খুজবে কৰি আছে এবাৰ দিলে পাৰ্চনেলি পইচালি সহায় কৰিব কি কথা কথা সহায় নকৰাবি এবাৰ যিকোনো মানুহৰ ওচৰত কিন্তু হাত নাপাতে কৈ বিশেষকৈ সুৰেশ মেধিৰ সহায় কিন্তু আমি নকৰোঁ সুৰেশ মেধি জীয়েক নহয় তো নমস্কাৰ স্যাৰ মোৰ নাম কলি বৰা ইংলিছত এমএ ইয়াত চাকৰি বিচাৰি আহিছো কিবা পোষ্ট খালি আছে নে স্যাৰ তই খেলি মেলি কৈছ নে মই খেলি মেলি কৰিছো আৰু মই সিৰিয়াছ স্যাৰ কি ধেমালি কৰিছ ধেমালি নহয় এয়া সিৰিয়াছ আৰে কলি আজি ইমান দিনে আমিহে কমেডি কৰি আছিলো তেজা কমেডি কৰি রূপজ্যোতি না কম মানে ভিডিও কৰি আছে কি কৈছে হলে যায় হ্যাঁ হলে আহিব কি হলে কি লিখিছে I love you তুমি কেতিয়াও ভাল পাও নে अरे की उत्तर दो लड़का का नाम में भी हाँ होता है रे ऐती হৈছে মিঠাই চিংৰা জেলেবি লাল মোহন কাৰাগাৰ এইবিলাক হ'ব দেখছ নাই দিব নালাগে সোনকালে যা আরে আহিব লাগে বল আজলটা দাওয়া আরে মিঠাই লৈ আহি আছো মিঠাই জেলেবি খাবি বলে স্বভাৱত মই বৰ অধীৰ আৰু অধৈৰ্য কিন্তু জীৱনত যদি ধৈৰ্যৰে কিবা এটা কাৰণে অপেক্ষা কৰিছো সেইটো ভাল পোৱা অকল ভাল পালে নহ'ব নহয় মোৰ কি এনেকৈ হঠাতে ওলাবি কি জানো কিয়া অফিসে টাকা কিন্তু নালাগে তই কতটাকে ইনকাম কৰা পইচাৰে তই দিয়া পৃথিৱীৰ আটাইতকৈ সৰু উপহাৰটোৱে হ'ব মোৰ বাবে শ্ৰেষ্ঠ উপহাৰ টকাৰ কাৰণে জীৱনত বহুত কিবা কিবি কৰিছো কিন্তু মোৰ সৈতে ভালকৈ পৰিশ্ৰম কৰি দিয়াৰ কাৰণে থেংক ইউ জীৱন চলাবলৈ টকা লাগে প্ৰেক্টিকেল কথা কিন্তু সেই টকা ইনকাম কৰিবলৈ আমি এনেকৈ কিছুমান পথ বিচাৰি ল'ব লাগে যাৰ বাবে ৰাতি শান্তি হ'ব পাৰোঁ তই চিন্তা নকৰিবি জীৱনৰ প্ৰত্যেকটো খোলা সময় এটা এটা কামতে মই এইবোৰ কথাই ভাল লাগে জানো নাই সেইকাৰণে এইখনত এটা এনচাৰ দি দিবলৈ মন গৈছে আই অফিচ তাতে মনে থাকিব ধৰ্ম ভাই এটা জৰুৰী কথা আছে কওক ভাই চৰকাৰী বিদ্যালয়সমূহত দুপৰীয়াৰ খাদ্যৰ নামত এটা বৃহৎ কেলেংকাৰী হৈ আছে মোৰ হাতত সকলো তথ্য আছে অকল মোৰ হাততে নহয় ইতিমধ্যে প্ৰায়বোৰ চেনেলৰ হাতত আছে কিন্তু এতিয়ালৈকে কোনেও নিউজ কৰা নাই বুজিছো কোনেও প্ৰকাশ কৰিব নোৱাৰা কথাবোৰ আমি এই বিস্ফোৰণ শুনাব লাগিব ৰাণী কুঁৱলী শুভ্ৰ সাজু হবৰ হ'ল অন্যায়কাৰীৰ দুৰ্গত আকৌ পৰিব আমাৰ